তো চাম নাই নহয় মানুহে কৈ গ'ল লিষ্ট কিমান তৈয়াৰ কৰিছে এতিয়া লিষ্ট আছে নাই তোমাৰ লিষ্ট আছে নাই আছে আপোনাৰ আছে লিষ্ট কিমান মানুহ লিষ্ট আছে আপোনালোকে লিষ্ট বনাওক 200 মিনিমাম 200 মানুহ লিষ্ট বনাওক আপুনি ভাবিব 200 মানুহ লিষ্ট কৰিলে 200 মোৰ লগত জইন হ'ব লিষ্ট বনাই কিমান 15টা মানুহৰ যদি লিষ্টখন থাকে 10টা 9টা একেদিনাই প্লেন হ'ব কিছুমান মানুহ তো আমাৰ মানুহৰ লিষ্ট থাকে 15টা 20টা তাৰ পাছত শেষ আপোনালোক মাৰিলে আছে মোৰ মানুহ নাই তো এই কামটো হ'ব নালাগে লিষ্টখন তৈয়াৰ কৰি লিষ্ট কিন্তু তৈয়াৰ কৰোঁতে একৰ পৰা ষ্টাৰ্ট কৰিব সেইবোৰ ভাবিবলৈ দৰকাৰ নাই যে এজনে কৰিব এজনে নকৰিব মুঠতে নাম লিখি যাব লাগে এড্ৰেছ লিখিব লাগে তেখেতৰ কণ্টেক্ট নেম লিখিব লাগে প্ৰফেশ্যন কি আছে এইটো যেন লিখিব লাগে তো লিষ্টখন আপোনালোকে তেনেকৈ তৈয়াৰ কৰক নহ'লে এটা হেৰি আছে ফ্ৰেণ্ডটো উলিয়াই লওক ফ্ৰেণ্ডটো এনেকৈ কৰিও আপোনালোকে লিখিব পাৰে এইটো লৈ লওক ফেমিলি স্পেলিং শুদ্ধ নহয় মুঠতে আপোনালোকে বুজি লওক কৈ গৈছোঁ ফেমিলিত বহুত মানুহ থাকে ফেমিলিখিনি পৰা আপুনি লৈ লওক নাম লওক ৰিলেটিভ পৰা লওক এইটো ৰিলেটিভ লিখি লওক আপোনালোকে এইবোৰ স্পেলিং ইমান মই নাজানে কৈ দিছোঁ মই কাৰণ মোৰ পঢ়াটো আছে TTMP বুজি পাইছে নাই মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান জানে TTMP বুজিছে নাই তো বুজিলে বুজক নুবুজিলে যুঁজি থাকক ঘৰটো যুঁজিবগৈ গৈ দেই তো আপোনাৰ ৰিলেটিভখিনিৰ পৰা আপুনি আনি ল'ব পাৰে ইনষ্টিটিউট আপোনালোকে আগতে যিখন স্কুল কলেজত পঢ়িছিলে তেনেকুৱা জেগাৰ পৰা আপোনালোকে আনক নামবিলাক এমপ্লয়ী চাকৰি বাকৰি যদি আপোনালোকে কৰিছে বা চাকৰি বাকৰি মানুহবিলাকৰ নাম এইটো আপোনাৰ মোবাইলত আছে চাকৰি কৰা মানুহৰ নাম এড নাইবাৰ ওচৰ চুবুৰীয়াবিলাকক ডি ডক্টৰ এনি প্ৰফেচৰ লাষ্টটো বৰ মাৰাত্মক হয় আৰু যদি লাষ্টটো আপোনালোকে কৰিব পাৰিছে তেতিয়াহ'লে বিজনেছ আপোনালোকৰ বহুত ওপৰলৈ গৈ ষ্টেণ্ডাৰ্ড আৰু বিজনেছ আটাইতকৈ বেছি হোৱা ডক্টৰ যদি আপুনি বাটত মানুহ লগ হৈ চিনাকি হৈ পিনি বিজনেছ কৰাব পাৰিলে সদায় অচিনাকি মানুহৰ বিজনেছ বেছি হয় ঘৰৰ মানুহখিনিৰ লগত সদায় নিগেটিভিটি থাকিব বাৰী ঘাই গোৱাল কৰি আহি নাই কেতিয়াবা কাৰণ মোৰ নিজৰ জেগাত মোৰ বিজনেছ নাই চৰাইটোত মোৰ বিজনেছেই নাই তো এইটো ফৰ্মুলা আপোনালোকে লৈ পিনি কৰিব পাৰে ষ্টেণ্ডাৰ্ড বাটত লগ পোৱা মানুহ ষ্টেণ্ডাৰ্ড স্পেলিং নিজে কৰি লওঁ সেইটো কৈ দিছোঁ স্পেলিং নিজে কৰি লওঁ নহ'লে অসমীয়া লিখিলেও ষ্টেণ্ডাৰ্ড মই ইমান লিখিলে নোৱাৰিম हाई सेकेंडरी तो पिन्हिले चलो बिजनेस लाइक अ बिजनेसमैन निचिना হ'ব লাগিব ইয়াত মোক কেনেকুৱা লাগিছে আজি গেটাপটো ভাল লাগিছে না তো আনকালে এটা গেটাপত নাহো এতিয়া প্ৰফেসৰ ইয়াত অন্তৰতে লাগিছে নহয় প্ৰফেসৰ লিডাৰ তো প্ৰফেসৰ হ'ব লাগিলে কামলে কৰিব লাগিব বিজনেসমেন মেন্টালিটি বিজনেসমেনৰ হ'ব লাগিব বিজনেসমেনৰ নিচিনা ড্ৰেছ কোড কৰিব লাগিব তেতিয়াহে বিজনেসমেন হ'ব যদি হাফ পেণ্টটো পিন্ধি হাই চেণ্ডটো পিন্ধি যদি প্ৰডাক্ট দিবলৈ যায় মানুহে হ'ব জানো বিজনেসমেন লিডাৰ নহ'লে হাফ পেণ্টটো পিন্ধি গৈ হাই চেণ্ডটো পিন্ধি প্ৰডাক্ট দিলে তো এনেকুৱা কৰিলে নহ'ব প্ৰফেচনেলি বিজনেসমেন হ'বলৈ আছে প্ৰফেচন কিছুমান কাম কৰিব লাগিব ওপৰকে নহ'ব
তো বিজনেছমেনৰ নিচিনা হওক। তো বিজনেছমেনবিলাক ডাঙৰ বিজনেছবিলাক কি টিপটপত থাকে নাথাকে। তো সেই তেনেকুৱা টিপটপত থাকিবও লাগিব মানুহ। তো দায়িত্ব মানুহে ল'বই নিবিচাৰে। দায়িত্ব দিবলৈ হ'লে পলাই কিছুমান মানুহ। লিডাৰ মিন্স কি? লিডাৰ মিন্স হৈছে ৰেছপনচিবিলিটি। যদি আপোনালোকে দায়িত্ব ল'ব নোৱাৰে, দায়িত্ব পালন কৰিব নোৱাৰে, কেনেকৈ বিজনেছ কৰিব কওক? এতিয়া কিছুমান মানুহ চাওঁ মিটিঙত কথা ক'বলৈ চাহ মোক নিদিব দেই, চাহ মোক নিদিব দেই। আৰু চাহ মোক নিদিব মানে যদি দিয়াই নহয়, অকল সেই পিছফালে বহিয়ে থাকিব, ইয়ালৈ আহিবলৈ মন নাযায় নেকি? যায় নে নাযায়? ইয়ালৈ আহিবলৈ মন যাব। তো ইয়ালৈ আহিবলৈ মন গ'লে মানে দায়িত্ব ল'ব লাগিব নে নালাগে? যিখিনি মানুহ আপোনাৰ টিমত আছে সেই মানুহখিনি দায়িত্ব ল'ব লাগিব নে নালাগে? এতিয়া মই আছো, মোৰ তলত মানুহ আছে, মোৰ সেই মানুহখিনি মই দায়িত্ব ল'ব লাগিব নে নালাগে? কিবা প্ৰব্লেম হৈছে তো আৰু এটা কথা কৰিলে, এতিয়া বহুত মানুহৰ এটা কিছুমান প্ৰব্লেম আছে, কমন প্ৰব্লেম কিছুমান আছে। সেই প্ৰব্লেমবোৰ আপোনালোকে দায়িত্ব লৈ কাম কৰক। কিন্তু বহুতৰ KYC বেংক ডকুমেণ্ট ক্লিয়াৰ নোহোৱাকৈ থাকে, পইচা নাপায়। এই কামটো আপোনালোকে ভুলত নকৰিব। কাৰ কাৰ টিমত আছে তেনেকুৱা মানুহ আপোনালোকে নিজে চাৰ্ভে কৰক। কিন্তু সেইজনে কিন্তু আপোনাৰ বৰ ডাঙৰ টিম এটা হেৰুৱাব পাৰে আপুনি যদি এই কামটো কৰি নিদিয়ে। এই কামটো কিয় হৈছে গম পায়নে? আপোনালোকৰ ৰেছপনচিবিলিটি নাই, এইটো কাৰণে হৈছে। দায়িত্ব লোৱা নাই আপোনালোকে। আপোনালোকৰ তলৰ মানুহখিনি যিখিনি আছে সেইখিনি মানুহ সোধক যে বেলেগেও জইন কৰিছে, ধৰি লওক নতুন এজন জইন কৰিলে, তেওঁ জইন কৰিলে, যে তেওঁকো সোধক যে তেখেতৰ গোটেই ডকুমেণ্টবিলাক ক্লিয়াৰ হ'ল নাই। একেবোৰ কথাই টিমটোক লিড দিব লাগিব নাই, লিডিং ল'ব লাগিব নাই? ইয়াত লিডাৰ হ'ব লাগিছে, লিডিং ল'ব লাগিব আপুনি। যদি লিডিঙে নলয় কাম হ'ব নেকি? আপলাইন নাই, ডাউনলাইনে ফোন কৰি কৰি ভাগৰি গৈছে, হ'ব নেকি কাম? নহ'ব। ডাউনলাইনত পঠিয়াই দিছে, আপোনাৰ কোৱা মই নোৱাৰিছোঁ, এনেকৈ কৰিলে হ'ব নেকি? এনেকৈ কৰিলে কাম নহয়। লিডিংটো ল'ব লাগিব। বি এভেইলেবল, এইটো টাইমৰ কথা কৈছে। মানুহে কয় যে মোৰ টাইম নাই আৰু। ইয়াত কৈছে যে 24 ঘণ্টাৰ ভিতৰত মানুহৰ 7 ঘণ্টা টাইম এনেই থাকে, এনেই অতিবাহিত কৰে। মইতো টাইম নাই বুলি ক'লে মানে আমাৰ মানুহখিনি টাইম নাই বুলি ক'লে মই বাহানা বুলি ভাবোঁ। কোনোবাই কেমবোৰ্ড খেলি থাকিলেও টাইম নাই বুলি কয়, কোনোবাই ক্লাছ পাতি খেলি থাকিলেও টাইম নাই বুলি কয়। টাইমটো মেনেজেবল বস্তু হয়, টাইমটো মেনেজ কৰক। মেনেজ কৰিবলৈ শিকক টাইমটো। আমি ইয়াত টাইম মাল্টিপ্লাই কৰিবলৈ আহিছোঁ, বিজনেছ কৰিবলৈ আহিছোঁ। টাইমটো দুগুণ 10 গুণ বঢ়াবৰ কাৰণে আহিছোঁ আমি। দুগুণ 10 গুণ বঢ়াবৰ কাৰণে আপুনি যদি নিজে টাইমটো নুলিয়ায় তেতিয়াহ'লে টাইম বাঢ়িব নি আপোনাৰ? কেতিয়াও নাবাঢ়ে টাইম। টাইমটো আপোনালোকে বঢ়াবৰ কাৰণে নিজৰ টাইমটো বঢ়াই লওক প্ৰথম, তেতিয়াহে আপোনাৰ টাইম ডাবুল ট্ৰিপুল তেনেকুৱা হ'ব। নেক্সট বি অপেন, মাইণ্ডছেটটো অপেন ৰাখক। ইয়াত আপোনালোকে আহিছে, ইয়াত এইটো পাৰিব বন আছে। তো আপোনালোকে ইয়াত বহি আছে, যদি আপোনালোকৰ এখন ঢাকনি লৈছোঁ, ঢাকনখন খুলি ৰাখক, তেতিয়াহে সোমাব। গম পাই ন? মাইণ্ডছেট খুলি ৰাখক, অপেন ৰাখক, পুৰা অপেন ৰাখক। যদি সোমাবলৈ আছে সোমাব, আকৌ সোমাই কৰি থাকিলেই নহ'ব, সেইখিনি ইমপ্লিমেণ্ট কৰিব লাগিব। প্ৰডাক্ট দিবলৈ পোষ্ট কৰে নে পুল কৰে? দাদা লওক এনেকৈ থাকে। তো দাদা লওক কয় নকৰে? বহুতে কয়, বহুতে কৰে। প্ৰডাক্ট বিক্ৰী হৈ নাই আৰু দিনটো ঘূৰিলে নলয় যায় নাই এটা প্ৰডাক্ট বিকিবৰ কাৰণে। দিনটো ঘূৰিলে লাষ্টত ঠেলা এটা মাৰি এইবিলাক
যেনে 500 টকা বিকি লয়। তো এনেকুৱা নহয়, আপোনালোকে প্ৰডাক্ট পুল কৰক, প্ৰডাক্ট অপেন লোৱা কৰক মানুহজনক। তাৰ কাৰণে আপুনি ধৰি লওক মানুহ এজন পুখুৰী পাৰত থিয় হৈ আছে, আপুনি ঠেলি দিলে মানুহজনে তললৈ যাব নপলে, আপুনি টানক, তেতিয়া ওপৰলৈ আহিব। আমাৰ কাম হৈছে টনা, ঠেলা নহয়। তো ঠেলিবলৈ চেষ্টা নকৰিব, সদায় টানিবলৈ চিন্তা কৰক, মানুহজনক তলৰ পৰা টানি আনক। প্ৰডাক্টে হওক বা এছ'চিয়েটে হওক, সদায় টানক, ঠেলা চিষ্টেম নকৰিব। ইনভলভ ইয়ৰ ফেমিলি। তো ফেমিলি মেম্বাৰ আপোনালোকে ইনভলভ কৰাই লয়। তো ফেমিলি মেম্বাৰে সদায় প্ৰথম নিগেটিভটো ফেমিলি মেম্বাৰৰ পৰাই আহে। তথাপিতো এইটো ফেমিলি মেম্বাৰ মানে আপোনাৰ ঘৰখনৰ গোটেই মানুহখিনিয়ে জনাৰ দৰকাৰ। আপুনি মই বিজনেছ কৰিছোঁ, মানুহজনে কৰিছে নে মানুহজনী নাজানে, ল'ৰাই কৈছে মাক বাপেকে নাজানে, এইটো নহয়। এই বিজনেছটো গোটেই ফেমিলিয়ে জানিব লাগে, এইটো ফেমিলি বিজনেছেই হয়। একতাটো আনক আপোনালোকে। নেক্সট বৰ্তমান কৰিছোঁ টক এবাউট ৰিজাল্ট নট প্ৰডাক্ট। তো এইটো হৈছে কি, এইটো প্ৰডাক্টৰ যিবোৰ গুণাগুণ, ধৰি লওক টেষ্টিমনি। তো এজন মানুহৰ ওচৰলৈ আপোনালোকে গ'ল, প্ৰডাক্টৰ বিষয়ে ক'লে, যদি আপোনাৰ মোবাইলত কিছুমান মানুহক আপোনালোকে মোবাইলত ধৰি লওক ভিডিঅ' বনাই ল'ব পাৰে যে প্ৰডাক্টটো আমাৰ প্ৰডাক্টটো এনেকুৱা ৰিজাল্ট, কিছুমানে ক'লে বিশ্বাস নকৰে, আপুনি ভিডিঅ' দেখুৱালে কৰিব পাৰে তেখেতে। তো তেনেকুৱাকৈ আপোনালোকে টেষ্টিমনিটো ৰাখিব লাগিব প্ৰডাক্টৰ। আৰু প্ৰডাক্টটো আপোনাৰ আমাৰ প্ৰডাক্টটো গুড ৰিজাল্ট দিয়ে বুলি কোৱাৰ পাছত যদি একো এটা দেখুৱাব নোৱাৰে, বোলে প্ৰডাক্ট আমাৰ ভালেই, ৰিজাল্ট ভাল, যদি ভিডিঅ' এটা হয় আপোনাৰ ওচৰত, আপুনি যদি মানুহজনক দেখুৱাই দিয়ে, তেতিয়াহ'লে সেই মানুহজনে বিশ্বাস কৰে নে নকৰে? তো এতিয়া আমি এটা কথা হ'ল কি, আমি গৌমূত্ৰৰ বিষয়ে কৈ আছোঁ, মানুহজনে কৈ আছে, শুনি আছে, কিন্তু যদি আপুনি ডেমো এটা দি দিয়ে, যদি ডেমোটো দি দিলে মানুহজন পজিটিভ হোৱা নহয় যে ভিতৰখন চফা কৰি দিছে। তো তেনেকুৱা টেষ্টিমনিবিলাক লাগিব। নেক্সট follow the IFC dress code. So dress code is a vital point of success. Success or vital point হৈছে dress code. বিনা dress code এতিয়াৰ পৰা এখন প্ৰফেশ্যন বুলি থয়, যিবিলাকৰ ড্ৰেছ কোড নাই, টি চাৰ্ট নাই, তো বিজনেছমেন হ'ব লাগিব বুলি কৈছে নহয়। বিজনেছমেন হ'বৰ কাৰণে তো ইয়াৰ ড্ৰেছ কোড পৰিধান কৰিব লাগিব। লেডিজৰ কাৰণে শাৰী আছে, কোট আছে, জোতা আছে, প্ৰতিটো বস্তুৱে আছে ইয়াত। হোম মিটিং কৰে নাই? স্মিথ বাইদেউ হোম মিটিং কৰিছে নাই? কৰিছে। হোম মিটিং কৰিবলৈ জানে? আমাৰ হেৰি বাইদেউ ইফালে ডিম্পল বাইদেউ হোম মিটিং কৰিছে নাই? কৰিছে। এই সপ্তাহত কেইদিন কৰে হোম মিটিং? নে কোনোমতে মাহেকমতা এখন? কওকচোন, মাহেকমত যদি এখন হোম মিটিং কৰে, বিজনেছ ক'ৰবালৈ যাব নি? যাবনে নাযায়? চলিব নচলে বিজনেছ? হোম মিটিংটো ডেইলি কৰিব লাগে, ডেইলি কৰা বস্তু হয় এইবিলাক। ওৱান টু ওৱান লগাই গ'লে হোম মিটিং কৰিব। বহিব কে, মই মাষ্টৰ নহয়, মই শিকাবলৈ অহা নাই, মাষ্টৰ নহয়, বহি লওক। তো হোম মিটিং কৰক, অপেন মিটিং কৰক, দুইটা কাম কৰিব লাগিব। আপোনালোকৰ ধৰি লওক কাৰোবাৰ ধৰি লওক ক'ৰবাত 5জন মানুহ গোট খাব, তাত আপুনি অপেন মিটিং কৰক, কাৰোবাৰ ঘৰত হোম মিটিং কৰক। হোম মিটিংটো কৰিব লাগিব। হোম মিটিং নকৰিলে বিজনেছ নহ'ব, আগলৈ নাযায়।
যদি এনে ভাবি থাকিলে বিজনেছলৈ যায়, কামটো কৰিব লাগিব, মেট্ৰিক কৰি পিনে এপ্লাইনৰ টাইমটো খৰচ কৰিবলৈ দৰকাৰ প্ৰয়োজন নাই। সেইখিনি কাম নিজে নিজে কৰা কাম এইবিলাক, সেইকাৰণে নিজে নিজে কৰিব, হোম মিটিং কৰিব, আপোনালোকে আপুনি মিটিং কৰিব ৰেছপন্স। বেলেগলৈ নাই যোৱা। নেক্সট ফ্ল' চিষ্টেম, চিষ্টেমৰ অবিহনেতো একো নাই। চিষ্টেম ফ'ল' কৰিবই লাগিব। আজি মিটিং আছে, এইটো চিষ্টেম শিকাৰ চিষ্টেম হয়, শিকিব লাগিব। চিষ্টেমৰ অবিহনে একো নাই। চিষ্টেমত আপুনি থাকিব লাগিব, চিষ্টেমত কাম কৰিব লাগিব। বিনা চিষ্টেমত নহ'বই। চিষ্টেম ফ'ল' কৰি যাওক, কাম হৈ যাব। নেক্সট ডুপ্লিকেশ্যন, ডুপ্লিকেটৰ সেয়া মই ক'লো নহয়। যদি আপুনি কাম নকৰে, আপুনি যেনেকুৱা আপোনাৰ তলজনো তেনেকুৱাই হ'ব। হ'ব নহয়? হ'ব। নিজে ভাল কাম কৰিলে ভাল হ'ব। জেৰক্স কেতিয়া ভাল নাই, অৰিজিনেল কপিটো ভাল হ'ব লাগিব। অৰিজিনেল কপি কোন হয়? নিজেই। অৰিজিনেল কপিটো নিজেই হয়। নিজে আপুনি ভাল হওক, তেতিয়াহে আপোনাৰ ডুপ্লিকেটৰ ওলাব। আপুনি যেনেকুৱা, যদি মাহে মাহে পইচা পোৱা মানুহটো মাহে মাহে পইচা নাপাই শিকবলা হ'ব 100%। কিন্তু তথাপিতো মই 3 মাহ কাম কৰিম বোলে, 3 মাহ কাম কৰি মই 30,000 ইনকম ইয়াত ল'ম। আমাৰ ৰুপিছটা দাম। তো 3 মাহৰ কাৰণে ঘৰ চলিবৰ কাৰণে 1 লাখ টকা মই লোন লৈছোঁ। 1 লাখ টকা লোন লৈ ঘৰত বহি থাকিলে হ'ব নেকি? চনত চাওঁ 11:30 বজাত সোমাইছোঁ, তাৰ আগদিনাখনি 10টা বজাত সোমাইছোঁ। ভিতৰত জুই গৈ জ্বলক আপোনালোকে। যদি ইয়াত ছাকচেছ হ'বলৈ আছে, ভিতৰত জুই জ্বলক। ৰকেটটো কেতিয়া স্পীড, তাত টিকাত জুই লগাই দিলে তো আপুনি মই টিকাত জুই জ্বলোৱাই নাই। জুই জ্বলক, তেতিয়া চাওক কিমান স্পীড যাব।